জবৰ এক্সপেৰিয়েন্স হয় তেওঁলোকৰ বাবে আৰু এটা ভাল খবৰ লৈ আহিছো আৰু এটা নতুন নোটিফিকেশন লৈ আহিছো তো ষ্টাৰ্টিংতে কৈ থওঁ এই চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিয়ক এটা নতুন চেনেল য'ত মই আপোনালোকক বিভিন্ন ধৰণৰ গভৰ্নমেন্ট এক্সামৰ নোটিছ বিলাক দি থাকো বা ইয়াৰ উপৰি কেনেকৈ পঢ়িব লাগে বা মই নিজেও কিছুমান গাইডেন্স দিম আগলৈ আৰু বহুত প্ল্যান আছে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু আমাৰ নিজৰ ৱেবছাইট আছে asamiajobs.com তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰে তো আজি মই গভৰ্নমেন্ট জব এক্সপেৰিয়েন্স সকলৰ বাবে আৰু এটা ভাল খবৰ লৈ আহিছো যে অসম চৰকাৰ লেণ্ড ৰেকৰ্ডছ এসিস্টেন্ট তাতে প্ৰায় 550 মান পোষ্ট ওলাইছে ঠিক আছে গভৰ্নমেন্ট জবৰ বাবে তো সেই পোষ্টত কেনেকৈ এপ্লাই কৰিব লাগে কি পঢ়িব লাগে গোটেইখিনি এই ভিডিঅ'টোত গম পাব তো ষ্টাৰ্টিংতে কৈ থওঁ এই যোনটো লেণ্ড ৰেকৰ্ডৰ এসিস্টেন্ট লেণ্ড ৰেকৰ্ড এসিস্টেন্ট সেই পোষ্ট ওলাইছে তাত কোনে এপ্লাই কৰিব পাৰিব ঠিক আছে এনে বাকি গোটেই ভিডিঅ'টো চাই থকা দৰকাৰ নাই যিসকল এলিজিবল তেওঁলোকে ফাৰ্ষ্ট চাই লওক Candidate must have passed HSLC or equivalent examination from any central or state board. অসম বা বেলেগ central board বা মেট্ৰিক পাস হ'ব লাগিব সেকেন্ড কথা আপোনালোকে এটা সাৰ্টিফিকেট কোৰ্স আছে হেতু হল ৰেকৰ্ডাৰ সাৰ্টিফিকেট ক্লাছ কোৰ্স ট্ৰেইনিং ফ্ৰম আসাম সাৰ্ভে এণ্ড সেটেলমেন্ট ট্ৰেইনিং সেন্টাৰ দক্ষিণগাঁও গুৱাহাটী ঠিক আছে তো RCCC ট্ৰেইনিং সেই প্ৰগ্ৰামটো পাস কৰা সকলহে এটো এপ্লাই কৰিব পাৰিব তাৰ উপৰি আপোনাৰ মাষ্ট হেভ প্ৰফিচিয়েন্সি ইন কম্পিউটাৰ এণ্ড ইনফৰমেশ্যন টেকনলজি আৰু ইয়াৰ উপৰি আপুনি অসমীয়া বা বেংগলী 30টা ৱৰ্ড প্ৰতি মিনিটত টাইপ কৰাত সামৰ্থ্য হ'ব লাগিব তেতিয়া আপুনি এপ্লাই কৰিব পাৰে এজ লিমিট হল 21 ৰ পৰা 40 বছৰ এজ লিমিট হয় তাৰপিছত এজ লিমিটটো আপোনাৰ মেট্ৰিক বা হাই সেকেন্ডাৰী সাৰ্টিফিকেটৰ পৰা ক্যালকুলেট কৰা হ'ব ঠিক আছে তো এতিয়া কৈ থওঁ টোটাল পোষ্ট কিমান আছে টোটাল 552 পোষ্ট আছে 552টা পোষ্ট আছে আৰু এপ্লিকেশন ফৰ্ম স্টাৰ্ট হ'ব 15 মাৰ্চৰ পৰা আৰু লাষ্ট ডেট হ'ব 30 এপ্ৰিল তো 30 এপ্ৰিলৰ ভিতৰত আপুনি এপ্লাই কৰিব লাগিব তাৰ পিছত আপোনাৰ আহিব সিলেকশন প্ৰসেস কি হ'ব যে আপোনাৰ শৰ্টলিষ্ট কৰা হ'ব তাৰ পিছত আপোনাৰ এটা এক্সাম পাতা হ'ব ঠিক আছে এমসিকিউ টেষ্ট এটা পাতা হ'ব মই নোটিফিকেশন চাই পেলাই কৈ আছো তো এমসিকিউ টেষ্ট পাতা হ'ব এমসিকিউ টেষ্ট পাস কৰাৰ পিছত আপোনাৰ এটা স্কিল টেষ্ট হ'ব ঠিক আছে তো এতিয়া যেটো কম্পিটিটিভ এক্সাম মানে এমসিকিউ টেষ্ট যেটো পাতা হ'ব তাতে ৰিটেন এক্সামিনেশন হ'ব প্ৰথম পেপাৰ 1 80 মাৰ্কস এমসিকিউ ঠিক আছে তাত কি সাবজেক্ট আহিব জানেনে ম্যাথছ ক্লাস 10 স্ট্যান্ডাৰ্ডৰ 10 নম্বৰ আহিব 10টা কনভেনশনাল সাবজেক্ট সাৰ্ভে 50 মাৰ্কস মডাৰ্ন সাৰ্ভে 20 মাৰ্কস টোটাল 80 মাৰ্কসৰ কোৱেশ্চন আৰু 1/4 নেগেটিভও থাকিব ঠিক আছে 1/4 নেগেটিভ তো এটো 80 মাৰ্কসৰ কোৱেশ্চন ৰিটেন তাৰ পিছত এটা স্কিল টেষ্ট হ'ব কম্পিউটাৰ টেষ্ট তাতে 20 নম্বৰ থাকিব যত আপোনাক অসমীয়া বা বেংগলী টাইপ কৰিব দিব প্ৰিন্ট কৰিব দিব তো তেনেকুৱা ধৰণৰ ঠিক আছে তো এই গোটেইখিনি ডিটেইল নোটিফিকেশনটো যদি লাগে ডেসক্ৰিপচনত মই আমাৰ asamiajobs.com ৱেবছাইটৰ লিংক দি থম বা কোনবাই ইনষ্টাগ্ৰামত চালে asamiajobs.com ত যাব তাতে গোটেইখিনি পাই যাব তাতে এপ্লিকেশন লিংকও পাই যাব ভিডিওটো যদি ভাল লাগিল চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি যাওক আৰু কি মোৰ পৰা গাইডেন্স বিচাৰে কমেন্ট কৰিব মই আপোনালোকক আগবঢ়াবলৈ নিশ্চয় চেষ্টা কৰিম